Hey guys, মোৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম। কি খবৰ আপোনালোকৰ? ইমান গৰমো দি আছে। মোৰতো বহুত গৰম লাগি আছে এতিয়াও। মই বনাবলৈ গৈ আছো ঔটেঙা আৰু সৰু মাছ। মই কেনেকৈ বনাওঁ আপোনালোকে চাই যাব। শেষলৈকে চাব কিন্তু নহ'লে মই বেয়া পাম। ঔটেঙাখিনি যেন বহুত কোমল হৈ আছে। মই ভাবিছিলোঁ কাটিবই নোৱাৰিম বুলি কেনে। বছৰৰ প্ৰথমটো ঔটেঙা খাম, ভাল লাগিব খাই, কোমল কোমল সৰু মাছৰ লগত। এইখিনি যে তিতা লাগে, এইখিনি পেলাব লাগে। এইটো বেছি বুঢ়া হোৱা নাই বাৰু, ইমান তিতিব নালাগে বাৰু। এইখিনি বোলে হেনো চুলিটো লগায়, চুলি বোলে পিছল হয়। এইখিনি আগতে মোক আইতাহঁতে কৈছিলে আৰু। সৰু সৰু পিচ কৰি কাটি ল'ম এতিয়া মই বইল কৰি ল'ম আলু। মই ডাঙৰ ডাঙৰ চাইজৰ দুটা কাটি লৈছিলোঁ। লগতে ঔটেঙাখিনিও দি দিম। পানী একাপ জোখৰ দি দিছোঁ। 2টা বা 3টা চিটি মাৰি ল'ম মই। মাছ ভাজিবৰ কাৰণে তেল দি লৈছোঁ। মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ। এয়া সৰু মাছ, বহুত দিন খোৱা নাছিলোঁ সৰু মাছ। বহুত দিনৰ পৰা খাওঁ বুলি বিচাৰি পোৱা নাছিলোঁ, আজি পালোঁ। ডাঙৰ মাছতকৈ মই সৰু মাছ খাই ভাল পাওঁ। সৰু মাছ বিচাৰি থাকোঁ, বিচাৰিয়ে নাপাওঁ বজাৰত গ'লে। অকণ নিমখ দি লওঁ। মাছখিনি তিতা লাগিব নেকি? সৰু মাছ হ'লে অকণ তিতা লাগে, ভালকৈও বাচিব লাগে। মাছ ভজা হৈ গ'ল। মাছ ভাজা কেৰাহীতে মই তেল দি দিছোঁ। সৰিয়হ অকণ দিম, পিঁয়াজ দিম, জলকীয়া সিমানে। তেল গৰম হৈ গৈছে, সৰিয়হ দি দিছোঁ। এইবাৰ দিছোঁ পিঁয়াজ দি দিছোঁ। অলপতে হালধি দি লৈছোঁ। এয়া আলু আৰু ঔটেঙা বইল কৰি লোৱা। তলত নলগোৱাকৈ লাৰি থাকিব, অলপ ভাজিব লাগিব। নিমখ দিয়া নাছিলোঁ যিহেতু নিমখ দি লৈছোঁ মই। অকণ তলত লাগি গৈছে, ভজা হৈ গৈছে ধুনীয়া। এতিয়া দি দিম পানী। এতিয়া দি দিম অলপমান ঢাকি কিনি উতলিব দিম। 5 minutes later. এয়া উতলি আছে, আধা উতলি আছে। তাতে মই দিম মাছখিনি, সৰু মাছ। আকৌ উতলিব দিম। লগতে জলকীয়াখিনি দি দিছোঁ। আকৌ ঢাকি দিম। 1 minute 37 seconds later. এয়া আমাৰ ঔটেঙা মাছ হৈ গ'ল। এতিয়া দি দিম ধনিয়া অলপ।